আমি ৰাতিপুৱা খবৰ পালোঁ ভূটানগুটি কেম্পৰ পৰা বাটাবাৰী ৰেঞ্জৰ আণ্ডাৰেৰে তেওঁলোকে খবৰ দিলে যে যোৱাকালি এটা গাঁৱত সোমাই আহিছিলে। গাঁৱত যিহেতু ফেঞ্চিং দিয়া আছিলে, ফেঞ্চিঙত সোমাই পেলাই হৰিণাটো লাগি আছিলে সন্ধিয়া সময়ত। তাতে ফেঞ্চিঙত লাগি যাই পাৰিলে নেকি, ওলোৱাটো অলপ অসুবিধা হ'ল। তাত ইফালে মানুহৰ যিখিনি কিবা দেখা পালে যে মানুহৰ ভয় সোমালে, এনেকৈ মৰিল। তাৰপিছত আজি ৰাতিপুৱা খবৰ দিয়াৰ পিছত আমি উত্তৰকুছি কেম্পৰ পৰা গৈ পেলাই আমি হৰিণাটো ভূটানগুটি কেম্পৰ পৰা আনি আমি এতিয়া পষ্টমৰ্টেম কৰি পেলাই তাক পোতাৰ কাৰণে এতিয়া ব্যৱস্থা কৰি আছোঁ এই বাটাবাৰী ৰেঞ্জতে। হয়, এতিয়া যিহেতুকে আমাৰ বাটাবাৰী ৰেঞ্জত যিখিনি জংঘল আছে, এই জংঘলটো এতিয়া ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। প্ৰটেকশ্যন যিহেতুকে হৈ আছে, ইয়াৰ কাৰণে ইয়াত জীৱ জন্তু খুব বাঢ়িছে। হৰিণা মাত্ৰ নহয়, ইয়াত আমি এইবাৰ বহুত বছৰ পিছত আমি এইবাৰ ইয়াত ৰয়েল বেংগলৰ আমি খোজ পাইছোঁ, বহুত খোজ পাইছোঁ। ইয়াৰ লগতে হাতীৰ সংখ্যাটোতো বহুত বাঢ়িছে এইবাৰ। এইটো আমাৰ এতিয়া আজি যিটো দৰ কৰিছে এইটো মোটামুটি প্ৰায় 160 কেজি হ'ব। শ্বৰ্ট নাই, এইটো শ্বৰ্ট নাই। গাঁৱত যিটো গৰু ছাগলী সোমোৱাৰ কাৰণে তাতে ফেঞ্চিং দিয়া আছে, ফেঞ্চিং আহি পেলাই চাগে এইটো কুকুৰে খেদিছিল, ভয়তে দৌৰি পেলাই ফেঞ্চিঙত লাগি এনেকৈ মৃত্যুমুখত পৰিব লগা হৈছে। মতা হৰিণ হয়, মতা হৰিণ।